লখিমপুৰ আৰক্ষীৰ তৎপৰতাত আটক এটাৰ পিছত আন এটাকৈ কলা ব্যৱসায়ীৰ লগত জড়িত অপৰাধী। কিন্তু বৰ্তমানেও মুকলি আকাশৰ তলত ঘূৰি ফুৰিছে বহুমূল অপৰাধী। লখিমপুৰ জিলাৰ সোণাপুৰ অঞ্চলত বৰ্তমানেও গিজগিজাই আছে নকল সোণৰ লগত জড়িত একাংশ অপৰাধী। বহুদিনৰে পৰা সোণাপুৰত আতিকুল ইছলাম, মতিবুৰ ৰহমান, আলী হুছেইন, ফকৰ উদ্দিন, সাদ্দাম হুছেইন, আব্দুল বাছিদ, হবিবুৰ ৰহমান, ৰছিদুল হক, শুকুৰ আলী নামৰ এই ব্যক্তিকেইজনে অবৈধভাৱে চলাই আহিছিল নকল সোণৰ ৰমৰমীয়া বেহা। বহু নামধাৰী মাষ্টাৰ মাইণ্ডৰ বিৰুদ্ধে বাতৰি বিভিন্ন সংবাদ মাধ্যমত সম্প্ৰচাৰ হোৱাৰ পাছতো বন্ধ হোৱা নাই নকল সোণ আৰু জাল নোটৰ কলা ব্যৱসায়। বৰ্তমান একাংশ নকল সোণ ব্যৱসায়ীয়ে সুৰক্ষাৰ স্থল হিচাপে বাছি লৈছে সোণাপুৰৰ দি ৰিজাৰ্ভ নামৰ এটা অঞ্চল। লখিমপুৰৰ সলনি অসমৰ বিভিন্ন জিলাত বৃহৎ নেটৱৰ্ক গঢ়ি তুলিছে নকল সোণ আৰু জাল নোটৰ এক বৃহৎ চক্ৰই। লখিমপুৰ আৰক্ষীয়ে বহু নামধাৰী লোকক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰিছে, কিন্তু প্ৰশ্ন হয় বাকীকেইজন অভিযুক্তক এতিয়ালৈকে কিয় গ্ৰেপ্তাৰ কৰা নাই আৰক্ষীয়ে? আৰু বাকীকেইজন অভিযুক্তই আৰক্ষীৰ সৈতে গোপন বুজাবুজি আছে নেকি, সেয়া স্বাভাৱিকতে প্ৰশ্ন হয়। যি সময়ত ৰাজ্যত ড্ৰাগছ, ভাং তথা নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে অসম আৰক্ষীৰ তীব্ৰতৰ অভিযান চলি আছে, তেনেস্থলত কিয় অসম আৰক্ষীৰ হেমাহি নকল সোণ আৰু জাল নোটৰ ব্যৱসায়ৰ প্ৰতি? এতিয়া অসম আৰক্ষীলৈ প্ৰশ্ন, অসমত কেতিয়া সম্পূৰ্ণকৈ বন্ধ হ'ব নকল সোণ আৰু জাল নোটৰ অবৈধ ব্যৱসায়? নিউজ ডেস্ক ৰিপৰ্ট, এডি নিউজ 24।